Good morning everyone, welcome back to my YouTube channel. আৰু আজি আমি কুহিয়া খাবলৈ গৈ আছো আৰু কুহিয়ানো কেনেকৈ বনাই সেইটো আপোনালোকক অলপমান দেখাই দিম বলক ভিডিওটো আৰম্ভ কৰো। কুহিয়াখিনি চেপি লৈ মানে ইয়াতে এনেকৈ মানে পাক কৰি থাকে হা। তাৰ পিছত এইখিনি মানে ৰসখিনি ইয়াৰ পৰা এইখিনি ৰসখিনি ইয়াত থৈ ইয়াৰ পৰা আকৌ ইয়াত এনেকৈ দি যায়। সেইটো যে মেচিন দেখিছে সেইটো মেচিনতে পিছে হয় আৰু এই জাবৰখিনি জুইত ব্যৱহাৰ কৰে। আৰু এই আমাৰ নিকিতাহঁত ভাইটি আমি গোটেইখিনি আৰু এই কুহিয়াৰ ৰস অলপমান লৈ লৈছোঁ খামগৈ ঘৰত গৈ। পেট বিষৰ কাৰণে ভাল হয় দেই। আৰু এই খুৰীয়ে জুই দি আছে, ওচৰত যাব নিদিয়ে, সেইটো কাৰণে ভালকৈ ভিডিঅ'টো কৰিব পৰা নাই। মানে মাইকী মানুহক ওচৰত থাকিব নিদিয়ে, তাহাঁতে বনোৱাটো বেলেগ আৰু ফাইনেলি আমাৰ এয়া এনেকুৱা হৈ গৈছে, পাক কৰি এনেকুৱা হৈ যায় আৰু গুড়খিনি এনেকৈ টিঙত থৈ যায়। এতিয়া এনেই জাষ্ট এটাত থৈ দেখাইছে আৰু এয়া এনেকুৱা হৈ যায় পাক কৰি আৰু এইফালে আমাৰ ভাইটিটো মেইন মানুহ আৰু এইটো আমাৰ পাৰ্থ, এইটো মানস আৰু এই গুড়খিনি ইয়াতে এনেকৈ চাকে হয়। আৰু এতিয়া আমি ঘৰত খাবলৈ বুলি লৈ লৈছোঁ। পাৰ্থই আমাক ভৰাই দিছে এনেকৈ ডুঙাত, ঘৰত খামগৈ আৰু লিকতা গুড় বুলি যে কয় এনেকেই মানে লিকতা গুড় খায়। আৰু এয়া দেখিছে এতিয়া পাৰ্থক দিছে আৰু এয়া আমাৰ ভাইটিক দিব আৰু এনেকৈ আমি ঘৰত লৈ গৈ ঘৰত খামগৈ। এয়া চাওক এনেকৈ মানে ওচৰত যাব নিদিয়ে যে সেইটো কাৰণে ভয় লাগে। আৰু এয়া আমিবোৰ মানস আৰু এইটো পৰিৱেশটো এনেকুৱা, সেইফালে দূৰত কুহিয়া আছে। আৰু এতিয়া আমি ঘৰত যাম, ঘৰত গৈ দেখাই আছোঁ বলক। তো আমাৰ ভিডিঅ'টো দেখিলে কেনেকুৱা লাগে কমেণ্টত কৰিব। এনেকৈ গুড় বনাই আৰু এয়া আমাৰ ককাহঁতে আছিলে গুড় বনোৱা। তো আৰু এয়া চাওক ঘৰলৈ লৈ আহিছোঁ, ঘৰলৈ লৈ এতিয়া খাম। এতিয়া সঁচাকৈ এনেকুৱা অৰ্গেনিক বস্তুবিলাক খাই কিমান ভাল লাগে। আৰু আমাৰ ইয়াত যিখিনি মানে খেতি কৰে যিখিনি বস্তু হয় চব অৰ্গেনিকে হয়। লিকতীয়া গুড় এয়া একদম ডাইৰেক্ট কাৰি অনা ওপৰৰ পৰা আৰু এয়া আমাৰ অৰ্গেনিক লিকতীয়া গুড় চাওক এয়া খাই আছোঁ। এয়া দেখাই আছোঁ ৰখিব। আৰু এয়া চাওক আমাৰ অৰ্গেনিক হয়। এয়া দেখিছে সঁচাকৈ এনেকুৱা খাই থাকিলে বেমাৰ আজাৰৰ পৰা খুব বাচি থাকিব পাৰি, বিশেষকৈ চুগাৰৰ পৰা। আৰু বেছিকৈ খালে পেট চলিব। আমি টানি আছো ধুনীয়া লাগিছে চাওঁ না ভুল আৰু এয়া আমাৰ এতিয়া ৰ'দত বগৰী খুন্দি আছে, বগৰী খুন্দা খাম। ৰ'দত ৰখি থাকিবই পোৱা নাই। আৰু এয়া আমাৰ এতিয়া অলৰেডি এয়া চাওক বগৰী থেতালি আছে। ইউটিউবত মুখ লাগিব আৰু এতিয়া বগৰী খাম। আমি এতিয়া ফাইনেলি বগৰী খাবলৈ লৈছোঁ, বগৰী হ'ল আৰু এয়া মানুহ চাওক খাই আছে। আৰু এয়া বগৰী কিন্তু ইমান গাল এটাই চাওক না খাম বুলি আৰু এয়া চবে বগৰী খোৱাত লাগিছে।